গৰুত বিষ্ণু সকাম গতি জিত জগতাগ পরকুদেব দুষ্ট দানব ধারক রত্ন তারেকা এই বিনন্দীয় সৃষ্টির স্রষ্টা ওমকার রূপে
আমি পরম ব্রহ্ম দেবনারায়ণ। আমি ওমকার। সৃষ্টি স্থিতি প্রলয়ৰ আমি কাৰণ। ব্ৰহ্ম সত্য, জগত মিথ্যা। অনন্ত কৌটি ব্ৰহ্মাণ্ড, অনন্ত কৌটি ব্ৰহ্মাণ্ডৰ আমি স্ৰষ্টা। আমাৰ সৃষ্টি যেতিয়াই অধৰ্মই ধৰ্ম আৰু মহাপাপে পুণ্যকে গ্ৰাস কৰিবলৈ উদ্যত হয়, তেতিয়াই আসুৰিক শক্তিক বিনাশ কৰি ধৰ্ম সংস্থাপনৰ উদ্দেশ্যে যুগে যুগে আমি হওঁ অৱতাৰ। হে যক্ষ, হে ৰক্ষ, হে মানৱ আৰু হে দানৱ, শুনা, সকলোৱে শুনা আমাৰ বাণী। তোমালোকে যি কৰিছা, যি শয়ন কৰিছা, যি ভক্ষণ কৰিছা আৰু যি পূজা অৰ্চন কৰিছা, সকলোতে আমাতেই অৰ্পণ কৰা। কাৰণ সমস্ত ভূততে ব্যাপী আসময় হৰি মানিবা সভাকো তুমি বিষ্ণু বুদ্ধি কৰি। ব্ৰাহ্মণ চাণ্ডালৰো নিবিচাৰে কুল, দাতাতো চোৰতো যেন দৃষ্টি একতো। আৰু এই সংসাৰত ফল বাঞ্ছা নকৰা কৰ্মই হ'ল পৰম ধৰ্ম। যাগ যজ্ঞ কৰি তোমালোকে দেৱতাক সন্তুষ্ট কৰাতকৈ কৰ্মৰ যোগেদি দেৱতাক সন্তুষ্ট কৰিবলৈ যত্ন কৰা। ব্ৰহ্মজ্ঞানী জনেও যাগ যজ্ঞ কৰাৰ নাই প্ৰয়োজন। কাৰণ আমি যাগ যজ্ঞ আহুতিৰ গৰাকী, আমি পাপ পুণ্যৰ গৰাকী। আমি সকলো আত্মাৰ পৰম প্ৰাপ্তি। আৰু আমিচোন জগতৰ প্ৰতি ধূলি কণাতেই বিৰাজমান। নিষ্কাম ভাৱে বিচাৰে যিজনে আমাক, তেওঁৱেই পৰম জ্ঞানী। আৰু তেনেহেন পৰম পুৰুষক উদ্ধাৰৰ বাবে সৰ্বদা ঘূৰি ফুৰো পাছে পাছে মই। যাওঁ এবে, নকৰো পলম। সৃষ্টিৰ কল্যাণৰ হেতু আমিও নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। হরি
সৃষ্টি করে রাম রাম চতুর ঘর দেখিব রাম রাম হের জারি দুকে রাম এই বিশ্ব ব্রহ্মাণ্ড উৰণ বুৰণ গজন আৰু ভ্ৰমণ এই চাৰিমুঠি জীৱৰ সৃষ্টিকৰ্তা বিৰিঞ্চি বুলিব জানে সকলোৱে প্ৰভু ভগৱন্তৰ ইচ্ছা জীবনেই সৃষ্টিৰ কৰ্মজাল কৰিলো ৰচনা তথাপিতো অতৃপ্ত বাসনাই মোৰ মৰীচিকা খেদি অসীম মৰুৰ প্ৰান্তত হয় ধাৱমান প্ৰভু ভগৱন্তৰ কি যে বিচিত্ৰ লীলা আমিও মায়াত আবদ্ধ মায়ার চাতুরি চতুর্দিকে দেখা পাও তমসার ঘোর আবরণ ও প্রভু ভগবন্তই কিবা হেতু আমাকে করিছে স্মরণ সেই হেতু নকরি পলম এটি ক্ষণে যাত্রা করো প্রভুর সমীপে বন্দে শিব ত্রিনয়ন পঞ্চরণ জটাধর চন্দ্রবরী গঙ্গাধর অক্ষবরা বিভূষিত
নিৰন্তৰ ৰাম হৰি ৰাম হৰি মুৰাৰী নিৰন্তৰ সৃষ্টিকৰ্তা ব্ৰহ্মাই প্ৰাণী জগতক কৰিছে সজন। সেই প্ৰাণী জগতক বিষ্ণুৱে কৰিছে পালন। আৰু ৰুদ্ৰময় যদি অন্যায় অধৰ্ম উৎপীড়ন হয়, তাক সমূল অংশে ধ্বংস কৰি সৃষ্টি ৰক্ষা কৰি আহিছোঁ। এনেদৰে আমি তিনিওয়ে অবিৰাম গতিত সৃষ্টি ৰক্ষা কৰি আহিছোঁ। যাওঁ ব্ৰহ্মা আৰু বিষ্ণুৰ সমীপে গৈ সৃষ্টিৰ ৰক্ষাৰ বিষয়ে কৰোঁগৈ আলোচনা। হে প্ৰজাপতি, প্ৰভু, আপুনি সমস্ত জীৱ জগতক স্বজন কৰিছে। প্ৰভু, আমি সেই জীৱ জগতক পালন কৰিছোঁ। আৰু ৰুদ্ৰই প্ৰভু, অন্যায় অধৰ্ম হ'লেই সিবিলাকক ধ্বংস কৰি সৃষ্টি ৰক্ষা কৰি আহিছে। এইদৰে আমি তিনিও মিলি অবিৰাম গতিত জগতখনক উদ্ধাৰ কৰি আহিছোঁ। কিন্তু হঠাৎ অজানিতে যেন আমাৰ সৃষ্টি সকলো ওলট পালট হ'ব ধৰিছে। প্ৰভু, কাৰণ প্ৰজাপতি আপুনি স্বজন কৰিবলৈ পাহৰিছে। প্ৰভু, তাৰ লগে লগে আমি পালন কৰিবলৈ পাহৰিছোঁ। আৰু ৰুদ্ৰই যেন সংহাৰ কৰিবলৈ পাহৰিছে। প্ৰভু, যেনিয়েই দৃষ্টি নিক্ষেপ কৰিছোঁ, তেনিয়েই আমাৰ সৃষ্টি পাপৰ দ্বাৰা নিমজ্জিত হৈ
ধৰ্মক চুৰমাৰ কৰি অধৰ্ম এফালৰ পৰা গ্ৰাস কৰি আহিব ধৰিছে। প্ৰভু ইয়াৰ কিবাৰ কাৰণ বিচাৰি পাইছানে প্ৰজাপতি আৰু হে দেৱাদিদেৱ ৰুদ্ৰ? প্ৰভু প্ৰভু প্ৰজাপতি, আমি এই যুগৰ পদ ভৰি দিছো। যুগ পৰিৱৰ্তনৰ সময়ত নানা অন্যায় ধৰ্ম অপায় অমংগলা দিয়ে দেখা দিয়ে, তাক বাধা দিবৰ কাৰো ক্ষমতা নাই প্ৰভু। সেই অমংগলৰে সূচনা হৈছে নেকি প্ৰভু? কাৰণ চাৰিওফালে দেখিছো কেৱল অন্ধকাৰ, অন্যহাতে গ্ৰহ বিলাকেও এফালৰ পৰা গ্ৰাস কৰিব লাগিছে। এটা কল্প শেষ হোৱাৰ লগে লগে আন এটা কল্প আৰম্ভ হয়। যদি সেই কল্পত ধৰ্মই স্থিতি ল'ব পাৰে, তাৰ ফল আনন্দদায়ক হৈ অনাদৰ অনাবৃষ্টি দূৰ হয়। আৰু যদিহে তাত অধৰ্মই স্থিতি ল'বলৈ সুবিধা পায়, তেতিয়া তাত মহামাৰী কটাকটি হোৱাৰ প্ৰবল সংশয় থাকে। প্ৰভু 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 ই কি মহাকাল? প্ৰভু কিন্তু অসময়ত আবিৰ্ভাৱ হোৱাৰ কাৰণ কি মহাকাল? প্ৰভু পৃথিৱীৰ ৰক্ষাৰ ভাৰ আমাৰ ওপৰতে কৰিছিল অৰ্পণ। সেই দায়িত্ব পালন কৰিবলৈ আমি অপাৰ। ইয়াৰ কাৰণ মহাকাল? প্ৰভু পৃথিৱীতে অত্যাচাৰ অবিচাৰ অন্যায় দুৰ্সীমাতে অতিক্ৰম কৰিছে। ধৰ্মৰ নাম গুণে নোহোৱা হৈছে প্ৰভু। মই আৰু চাই থাকিব নোৱাৰো প্ৰভু, মই আৰু চাই থাকিব নোৱাৰো। ইয়াৰ উপায় কি কৰিম বুলি ভাবিছা মহাকাল? উপায় অতি ভয়ংকৰ হব। মহাপ্ৰলয় হৈ গোটেই পৃথিৱীখন মহাসাগৰৰ জলধাৰাই ডুবাই পেলাব। বেদাংগ ঋষিমুনি সকলৰ কোনো কতো বাচি নাথাকিব। সকলো ডুব যাব জলৰ মধ্যত। মহাকাল, সৃষ্টি ৰক্ষা নহলে পৃথিৱীৰ নৰ মনুষ্যৰ কি দশা হব? পৃথিৱীত ধৰ্ম বুলিবলৈ একো নাই মহাকাল, অধৰ্ম এফালৰ পৰা গ্ৰাস কৰি আহিব লাগিছে। মহাকাল, মোৰ কাৰ্যকাল শেষ হৈ আহিছে। গতিকে প্ৰভু পৃথিৱী ধ্বংস অনিবাৰ্য। মহাকাল প্ৰভু ইয়াৰ উপায় দি যোৱা মহাকাল। প্ৰভু ইয়াৰ উপায় জম্বু দ্বীপৰ ৰজা সত্যবতৰ দ্বাৰা এই পৃথিৱী ৰক্ষা কৰিব। পিতামহ প্ৰজাপতি, আপুনি বেদাংগ যিমানবোৰ আছে সকলোবোৰ সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰক। পিতামহ ৰুদ্ৰই জীৱ জন্তু দৈত্যই সেই সময়ত মূৰ দাগি উঠিব পাৰে, সকলোবোৰকে ধ্বংস কৰিব লাগিব। আৰু আমি কি কৰিব লাগিব মহাকাল? প্ৰভু আপুনি সত্যবত ৰজাক লগত লৈ সেই সময়ত যি অৱতাৰৰ হব প্ৰয়োজন, সেই অৱতাৰ ধাৰণ কৰি এই পৃথিৱী ৰক্ষা কৰিব লাগে। গতিকে প্ৰভু মই আৰু নকৰো প্ৰলম, মই এতিয়া বিদায় মাগিলো।
যোৱা মহাকাল। কিন্তু মনত ৰাখিব প্ৰভু, মহাকাল পৃথিৱী মহাপ্ৰলয় হ'বলৈ আৰু বেছি পৰ নাই। মহাকাল! এই সুন্দর বিনন্দীয় সৃষ্টি, বেদ বেদাঙ্গ, শিক্ষা দীক্ষা, সাহিত্য সভ্যতা সকলোবিলাক মহাপ্ৰলয়ৰ বুকুত লীন যাব। তেন্তে পুনৰ সৃষ্টি কৰিবলৈ থাকিব ক'ত প্ৰভু? প্ৰজাপতি, প্ৰভু, আপুনি এতিয়াৰ পৰা যিমানবোৰ বেদ বেদাংগ আৰু কৃষ্টি সভ্যতাৰ নিদৰ্শনত থকা সমস্ত সামগ্ৰী এপদ এপদকৈ সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰক। মহাপ্ৰলয় শেষ হোৱাৰ পাছৰ কল্পত মানৱে যাতে পুনৰ জ্ঞান আহৰণ কৰিব পাৰে তাৰ ব্যৱস্থা কৰক প্ৰজাপতি। কিন্তু প্ৰভু, আটাইবিলাক সভ্যতা সংস্কৃতিৰ নিদৰ্শন ইমান সহজতে সংগ্ৰহ কৰাটো সম্ভৱ নহয়। তাৰোপৰি এনে ভয়ংকৰ পৰিৱেশ কোন ক'ত কেনেভাৱে পৰি থাকে তাৰো কোনো ঠিকনা নাই প্ৰভু। হে প্ৰজাপতি, প্ৰভু, সকলোখিনি সংগ্ৰহ কৰিব নোৱাৰিলেও সকলোৰে যাতে কিছু আভাস ৰাখি যাব পৰা যায় তাৰ চেষ্টা কৰিব দেৱাদিদেৱ ৰুদ্ৰই। ৰুদ্ৰ প্ৰভু, অৰ্থাৎ আপুনি মহাবল অৱলম্বন কৰি এই সকলোখিনি ৰক্ষণাবেক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰক। বিশেষকৈ বেদ বেদাংগ আৰু কৃষ্টি সভ্যতাৰ নিদৰ্শন কিবা দৰে যদি অনাৰ্যৰ হাতত পৰে তেনেহ'লে ভাবি চাওক প্ৰজাপতি, ভাবি চাওক ফুলপানী, পৃথিৱীৰ পৰা আৰ্যৰ ৰাজত্ব চিৰদিনৰ বাবেই অৱসান ঘটিব। প্ৰভু, সেয়েহে প্ৰজাপতি আৰু ফুলপানী, প্ৰভু, আপোনাক বাবে নিজ নিজ অনুচৰ বৰ্গৰ সহিতে নিজ নিজ কৰ্তব্যত হওক অগ্ৰসৰ। ভাল প্ৰভু, ব'লক প্ৰজাপতি, আমি নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। বলক ভোলানাথ। ব'লক। চাৰিওফালে কেৱল পানী 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 পানী। এই মহাজলধিৰ মাজত আমাৰ কি অৱতাৰৰ প্ৰয়োজন হ'ব তাক কিন্তু আমি নিজেও ভাবিব পৰা নাই। হৰি কৃষ্ণ রণ সিন্তি বেক হৃদয়ত সমস্ত ভূতত নারায়ণ নারায়ণ
কৃষ্ণ রস রণ সিঞ্চি বেক হৃদয়ত আসন্ত ঈশ্বর আহা দেবৰী, আহা। প্রভু 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 অকলে অকলে একেবারে গভীর চিন্তাত্মগ্ন আমি যেন তার কিবা সম্ভেদ পাম প্রভু। দেৱঋষি, প্রভু এক গভীৰ সমস্যাত পৰি ব্ৰহ্মা, নারায়ণ আমি আৰু ৰুদ্ৰ একেবাৰে উপায়হীন হৈ পৰিছোঁ দেৱঋষি। নারায়ণ প্রভু এই মাত্ৰ মহাকাল আবিৰ্ভাৱ হৈ মহাপ্ৰলয়ৰ আগজাননী দি গ'ল দেৱঋষি। মহাপ্ৰলয়ত মহাসাগৰৰ জলধাৰাই বুঢ়াই পেলাব সমস্ত পৃথিৱীক। নারায়ণ নারায়ণ কোনো ক'তো বাকী নাথাকিব দেৱঋষি। মাত্ৰ মাত্ৰ দৈত্য আৰু অসুৰবোৰ একেবাৰে ভয়ংকৰ হৈ উঠিব। নারায়ণ নারায়ণ প্রভু এইবিলাক সংহাৰ কৰিবলৈ ৰুদ্ৰৰনো কিমান সময়ৰ প্ৰয়োজন হ'ব? দুষ্টক দমন আৰু সন্তক পালন কৰিবই লাগিব প্ৰভু। অৱশ্যেই সঁচা দেৱঋষি, অৱশ্যেই সঁচা। কিন্তু দেৱঋষি, প্ৰভু তুমি কথাটো বৰ পাতলকৈ চিন্তা কৰিছা। তুমি ভাবি চোৱাচোন দেৱঋষি, ধ্বংস হৈ যোৱা এখন সৃষ্টি, ধ্বংস হৈ যোৱা এখন সৃষ্টি পুনৰ গঢ় দিয়াটো জানো, পুনৰ গঢ় দিয়াটো জানো প্ৰভু ইমান সহজ? অৱশ্যে ঠিকেই। এই মহাপ্ৰলয়তে পৃথিৱীতে কোনো বাচি নাথাকিব প্ৰভু। নহয় নহয় দেৱঋষি, মহাকালে কৈ গ'ল। মহাকালে কৈ গ'ল? অঁ দেৱঋষি, কি ক'লে প্ৰভু? মহাকালে কৈ গ'ল এই মহাপ্ৰলয়ৰ জম্বুদ্বীপৰ ৰজা সত্যৱত কিন্তু জীয়াই থাকিব দেৱঋষি। নারায়ণে প্ৰভু নারায়ণে জম্বুদ্বীপ ৰাজা সত্যৱ। হয় দেৱঋষি, সত্যৱত। নারায়ণে প্ৰভু নারায়ণে দেৱঋষি। সত্যৱত মহাধাৰ্মিক ৰজা। দেৱঋষি, তেওঁ দ্বাৰাই আপুনি পুনৰ সৃষ্টি ৰক্ষা কৰিব পাৰিব। আমি কিন্তু একোৱেই নুবুজিলোঁ দেৱঋষি। প্ৰভু হয় দেৱঋষি, আমি কিন্তু একোৱেই বুজি নাপালোঁ দেৱঋষি। প্ৰভু মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতেই সকলো প্ৰয়োজনীয় বস্তু সংগ্ৰহ কৰি গুপ্তকৈ ৰাখিবলৈ কওঁ। দেৱঋষি, কেনেকৈ জীৱ জন্তু ৰাখিব লাগিব সেইবিলাক যাতে ধ্বংস নহয়
তাৰ ব্যৱস্থা কৰিলে আপুনি পুনৰ সৃষ্টি ৰক্ষা কৰিব পাৰিব প্ৰভু। ধন্য ধন্য দেৱঋষি, আমি মনে প্ৰাণে তাকেই কামনা কৰি আছো নাৰায়ণ প্ৰভু। আৰু সময়ত আমি ইয়াক নিশ্চয় ব্যৱহাৰ কৰিব লাগিব। নাৰায়ণ নাৰায়ণ প্ৰভু। কিন্তু দেৱঋষি, প্ৰভু মাজে সময়ে বিপদে সম্পদে তুমি কিন্তু আমাক বুদ্ধি বাৰসা দি থাকিবলৈ নাপাহৰিবা। নাৰায়ণ প্ৰভু নাৰায়ণ। যোৱা এতিয়া এই বাৰ্তা তুমি নৰসমাজত দিয়াগৈ। নাৰায়ণ নাৰায়ণ। ভাল প্ৰভু, তাকে তেন্তে দিয়া বিদায়হে মাগিছো। যোৱা দেৱঋষি, মনোবাঞ্ছা পূৰ্ণ হল তোমাৰ। চৰণে শৰণ দিয়া নাৰায়ণ, চৰণে শৰণ দিয়া। মই মোৰ সমতি নাজানো ভকতি, চৰণে শৰণ দিয়া। নাৰায়ণ 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 নারায়ণ নারায়ণ। শরণে শরণ দিয়া নারায়ণ, শরণে শরণ দিয়া। মই মোৰ সমতি নাজানো ভকতি, শৰণে শৰণ দিয়া। শৰণে শৰণ দিয়া, শৰণে শৰণ দিয়া। বুজিছো ভালদৰে। আমাৰ যে অৱতাৰৰ পালেই সময়। যাওঁ, আপোন কৰ্তব্যত হওঁ অগ্ৰসৰ। হরে শোভা তপ বিশকরে জগত জননী। হরে লয় লাখে চৰিয়াহে গহি ন
প্ৰণাম প্ৰভু, মোৰ সহস্ৰ কৌটি প্ৰণাম গ্ৰহণ কৰক। ই কি? কোনোদিনে প্ৰভু বিষ্ণুৱে মোক লগত তিনিয়াকৈ স্বৰ্গ মৰ্ত্য পাতাল কলৈকো নাযায়। মোক লগত লৈহে সকলোবোৰ আলোচনাৰ পাতনি মেলে। আজিনো কিয় মনে মনে গুচি গ'ল, তাৰ কাৰণ মই একো নুবুজিলো। নিশ্চয় কৰবাত গুপ্ত আলোচনাত বহিছে। সহজ কি পালো এ গুণ প্ৰকাশিয়ে এ ধৰিয়া চাহৰি ভকত বৎসল নাম অথেনু যে নমতে বৎসক পালয় ও তুমি সেই মতে ভকত কপালাৰাম ও তুমি সেই মতে ভকত কপালাৰাম নারায়ণ 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 দেবী দেবী কিয় দেখো তোমাৰ কাছে বিষাদিত মন? বৈকুণ্ঠলৈ আহিলে স্বয়ং লক্ষ্মী নাৰায়ণৰ যুগল চৰণ দৰ্শন হয়, কিন্তু মই আজি তাৰ পৰাহে বঞ্চিত হলো। আপুনি ঠিকেই ভাবিছে দেউৰীষি। আজি প্ৰথম বৈকুণ্ঠপুৰী বিষ্ণু বিঘিনী বিশ্বাস কৰক দেৱৰীষি। মোক লগত তিনিয়াকৈ তেওঁ কলৈকো নাযায়। নাৰায়ণ নাৰায়ণ আজি কিন্তু তাৰ ব্যতিক্ৰম হ'ল। দেৱী প্ৰলয় প্ৰলয় দেৱী মহাপ্ৰলয় মহাপ্ৰলয় এই পৃথিৱীত অলপ দিনতে মহাপ্ৰলয়ত পৰি পানীত ডুব যাব। চাৰিওফালে কেৱল পানীয়েই পানী। দেৱৰীষি, মই দেখোন ইয়াৰ বিষয়ে একো গমকেই পোৱা নাই। আপুনি নাৰায়ণক ক'ৰবাত লগ পাইছিল নেকি? কওক দেৱৰীষি। তাকেইতো ক'বলৈ আহিছো দেৱী। কওক দেৱৰীষি। গৈছিলো কৈলাসলৈ। কৈলাসলৈ? তাত দেখিলো ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ তিনিও গুপ্ত আলোচনাত মগ্ন। আৰু তাত কি দেখিলো জানা দেৱী? কি দেখিলা দেৱৰীষি? ৰুদ্ৰৰ ভাৰ্যা পাৰ্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতীয়ে সেই একে আলোচনাতেই ভাগ লৈছে। মহাপ্ৰলয়ৰ সময়ত হলে কোনে কি দায়িত্ব পালন কৰিব তাৰ ভাগ বতৰা কৰি শেষেই কৰি পেলালে। মই আকৌ মনতে ভাবিলো বিষ্ণুৱে বা তোমাক কিয় লগত নানিলে? দেৱৰীষি, সেই কথা সঁচানে? নাৰায়ণে নাৰায়ণে সঁচা মিছা দেখিবা নহয় দেৱী। মই গৈ পোৱাৰ লগে লগে ভোলানাথে টুটকীয়া আহিল বুলি উপহাসে কৰিলে, আৰু সেইবাবে মই তাত এখন টেকো নৰৈ পোনে পোনে আহি বৈকুণ্ঠপুৰী পালোহি। পৃথিৱীতে মহাপ্ৰলয়ৰ সূচনা হৈছে। পৃথিৱী আজি ধ্বংস হব। তাৰ আলোচনা চলিছে গোপনে। অথচ মই গমকেই পোৱা নাই। সেই আলোচনাত যদি শিৱৰ ভাৰ্যা
পাৰ্বতী থাকিব পাৰে, ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে, তেন্তে মই নাৰায়ণৰ পত্নী হৈ সেই আলোচনাত কিয় ভাগ ল'ব পৰা নাই? কওক দেৱৰ্ষি, কওক মোৰ এতিয়া কৰ্তব্য কি? আজি মই ভীষণভাৱে অপমানিত হৈছো, আজি ভীষণভাৱে অপমানিত হৈছো। দেৱী, এই তাতোতকৈ কি ডাঙৰ কথা জানা? তাতোতকৈ ডাঙৰ কথা কি দেৱৰ্ষি? তাতোতকৈ মহাপ্ৰলয় আগত ৰুদ্ৰৰ ভাৰ্যা পাৰ্বতীক দিছে জীৱ-জন্তুৰ দায়িত্ব। দেৱৰ্ষি, ব্ৰহ্মাৰ কন্যা সৰস্বতীক সৰস্বতীক কি দিছে? সৰস্বতীক বেদ বেদান্তৰ দায়িত্ব দিছে। দুয়োজনীৰ মনত যে কি আনন্দ! তুমিও থকা হলে দেৱী সেই একে আনন্দকে উপভোগ কৰিব পাৰিলাহেঁতেন। নুশুনাবা মোক আৰু তেনেবোৰ গুপ্ত কাহিনী। কিয় আজি বিষ্ণুৱে এই কথা গোপনে ৰাখিছে? মই কি তেওঁৰ পত্নী নহয়? নাৰী লাস্যময়ী, নাৰী হাস্যময়ী। সময়তে সেই নাৰী ৰ'ব পাৰে ৰণচণ্ডী মূৰ্তি। মোৰ অবিহনে বিষ্ণুৱে কি সৃষ্টি ৰক্ষা কৰিব পাৰিব? মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম, ভীষণ প্ৰতিশোধ ল'ম। নাৰায়ণে দেৱী কিয় বাৰু বিষ্ণুৱে তোমাক প্ৰত্যাখ্যান কৰি সেই গুপুতে নতুন সৃষ্টিৰ পাতনি মেলিব খুজিছে? সেই সৃষ্টিৰ পাতনি নিমিষতে মই ৰদ্ধ কৰিম। বিষ্ণুৱে পুছক আজি লক্ষ্মীক অৱহেলা কৰাৰ পৰিণাম কি ভীষণ হ'ব পাৰে? আপুনি চাই থাকক দেৱৰ্ষি, আপোনাক সাক্ষী কৰি আপোনাৰ সাক্ষাৎতে আজি মই এক মহাপ্ৰলয়কাৰী দৈত্যৰ সৃষ্টি কৰি দেৱী ধৈৰ্য ধৰা দেৱী। সৃষ্টি অংকুৰণ কৰিব খুজিছে, তাক মই ধূলিৰ লগতে মিহলাই দিম। স্বৰ্গৰ দেৱতা, চোৱা মৰ্ত্যৰ মানৱ, চোৱাহে পাতালৰ বাহকী। নাৰীয়ে কি ভীষণ প্ৰতিশোধ ল'ব পাৰে? দেৱী তুমি এনে নকৰিবা দেৱী। তুমি মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতে নতুন মহাপ্ৰলয়ৰ সৃষ্টি নকৰিবা দেৱী। তুমি এনে কৰিলে তুমি আৰু মই মৰ্ত্যলৈ খহি পৰিম দেৱী। তুমি আৰু মই মৰ্ত্যলৈ খহি পৰিম দেৱী। নাই দেৱৰ্ষি, মই এবাৰ যি কামলৈ মনস্থ কৰিলো তাৰ পৰা বিচলিত নহওঁ কদাপি। নাৰী সিংহ পৰায়ণ বিষ্ণুৰ সৃষ্টি ধ্বংস মই কৰিম। বিষ্ণুৰ সৃষ্টি ধ্বংস কৰিম। কিন্তু এই বিশাল সৃষ্টি মই কেনেকৈ ধ্বংস কৰিম? দেৱী ধৈৰ্য ধৰা দেৱী, ধৈৰ্য ধৰা। তুমি এনে নকৰিবা দেৱী। তুমি এনে কৰিলে মই মৰ্ত্যলৈ খহি পৰিম দেৱী। তুমি মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতে নতুন মহাপ্ৰলয়ৰ সৃষ্টি নকৰিবা দেৱী। তুমি আৰু মই মৰ্ত্যলৈ খহি পৰিম দেৱী। উপায় সৃষ্টি ধ্বংসৰ উপায় মোৰ এই কণ্ঠৰ হাৰৰ পৰাই সৃষ্টি কৰিম আকাশ লংঘা দৈত্য। সৃষ্টি হওক আকাশ লংঘা দৈত্য। সজিৰে সৃষ্টি হওক
মহাদৈত্য মাতৃ জগতৰ ইভয় দৈত্য নামে তু দেখা কোনে মোক কৰিলা সজন মই তোক কৰিলো সজন কোন তুমি ইয়া তোমাৰ সত্য পৰিচয় মই এই ত্ৰিজগতৰ মাতা লক্ষ্মী হে মন্ত্ৰী আকাশ মতে কিবা কৰিলা সজন কিবা কাৰ্য মই কৰিম সাধন দৈত্য তোক সজন কৰাৰ উদ্দেশ্য মোৰ মহান মন্ত্ৰী অলপ দিনৰ পাছত এই পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব মহাপ্ৰলয় অদৈত্য মহাপ্ৰলয় চাৰিওফালে পানী কেৱল পানী থাকিব চাৰিওফালে পানী হলে আমি জীয়াই থাকিম কেনেকৈ পানীৰ মাজত অসম্ভৱ মাতৃ অসম্ভৱ সম্ভৱ এই সকলোবোৰ সম্ভৱ মই তোক বৰ দিছো মাতৃ তই জল জল স্থল স্থল আকাশ পাতাল পাতাল সকলোতে মুক্ত মনেৰে বিচৰণ কৰিব পাৰে মাতৃ আৰু তোক মাতৃ সেই বিষ্ণুৰ সুদৰ্শন চক্ৰ সুদৰ্শন মহাদেৱৰ ত্ৰিশূলেও হত্যা কৰিব নোৱাৰে মাতৃ তোৰ সৰ্বশৰীৰ মই মাতৃ দৈত্য মোৰ নাম কি হব মাতৃ কি নামে জনাজাত হম মই ধৰাৰ বক্ষত দৈত্য মাতৃ তোক মোৰ ডিঙিৰ হাড়ৰ পৰা সৰ্জন কৰিছো মাতৃ তোৰ মুখ মণ্ডল দেখিবলৈ মোৰ মুখমণ্ডল দেখিবলৈ ঘোঁৰাৰ দৰে মাতৃ মোৰ নাম কি হব সেইবাবে মোৰ নাম কি হব মাতৃ তোৰ নাম হব মোৰ নাম কি হব মাতৃ তোৰ নাম হব তোৰ নাম হব আজি মাতৃ মোৰ নাম কি হব তোৰ নাম হব আজি হয় দৈত্য হয় দৈত্য
হয়া দৈত্য হয়া দৈত্য হয় দৈত্য নামে এই পৃথিৱীত সবিচনা চাচে মাতৃ এতিয়া নিজ কৰ্তব্যত অগ্ৰসৰ মাতৃ দৈত্য মাতৃ দৈত্য মুখ অমরত্ব প্রদান করক মাতৃ দৈত্য মোৰ অমৰত্ব বৰ দিয়াৰ ক্ষমতা নাই মাতৃ তথাপিতো মই তোকে জীৱন কৰিছো প্ৰদান সি একেবাৰে অমৰত্ব বৰৰ দৰে স্বৰ্গ মধ্য পাতালৰ কোনো বীৰেই তোক হত্যা কৰিব নোৱাৰে মাতৃ যা নিজ কৰ্তব্যত অগ্ৰসৰ মাতৃ ওর আৰু এটা বৰৰ প্ৰয়োজন হৈছে প্ৰকাশ কৰ মাতৃ এই দৈত্য বংশ বৃদ্ধিৰ কাৰণে এজনী ৰূপৱতী কন্যা অৰ্পণ কৰক মাতৃ সুন্দৰ মাতৃ অতি সুন্দৰ মাতৃ এই বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰতে এই বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰতে মাতৃ ব্ৰহ্মাৰ কন্যা সৰস্বতী সৰস্বতী অদৈত্য মাতৃ সৰস্বতীৰ সমান ৰূপৱতী কন্যা এই পৃথিৱীত অন্য কোনো নাই গতিকে তই ইহঁতৰ এখনতে কৰি সেই সৰস্বতীক মাতৃ তই এই মুহূৰ্ততে পত্নীৰূপে গ্ৰহণ কৰ মাতৃ চলে বলে কিংবা কৌশলে সেই সৰস্বতীক পত্নীৰূপে গ্ৰহণ কৰ মাতৃ যা দৈত্য বেগাই যা সৰস্বতীক পত্নীৰূপে গ্ৰহণ কৰ মাতৃ দৈত্য বেগাই যা সরস্বতী ব্রহ্মার কন্যা সরস্বতী এই বিশ্ব ব্রহ্মাণ্ডত সৃষ্টিকর্তা মই লক্ষ্মী নন্দন নামৰ হয়া দৈত্য সমগ্ৰ বিশ্ব ঘূৰিব লাগিব মোৰ এই নিৰ্দেশত স্বৰ্গৰ দেৱতা আৰু পৃথিৱীৰ মনুষ্য ব্রহ্মার কন্যা সরস্বতী ব্রহ্মার কন্যা সরস্বতী সৌন্দৰ্যৰ ৰাণী কৰিব লাগিব মোৰে অৰ্ধাংগিনী দেখিব জগতে বুজিব বিশ্বই দানৱৰ হত্যা কৰ্তা এই হয়া দৈত্যৰ শকতি বীৰত্ব কিমান সৰস্বতী ঐ সৰস্বতী 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 সৰস্বতী
যিমানবোৰ প্ৰয়োজনীয় বেদ বেদাংগ আছে সকলোবিলাক সংগ্ৰহ কৰি উপযুক্তভাৱে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। চিন্তাৰ কোনো কাৰণ নাই প্ৰভু। ধন্য ধন্য প্ৰজাপতি, ধন্য। আৰু সুলপানী প্ৰভু, মোৰ অনুচৰ নন্দী ভিংগী আৰু ভূত পেট সকলোকে মই প্ৰস্তুত কৰি ৰাখিছোঁ। সকলোখিনি সংগ্ৰহ কৰি ৰখাৰ পাছত এবাৰ সত্যৱত ৰজাক পৰীক্ষা কৰি চোৱা ভাল হ'ব। কি কয় প্ৰজাপতি? উত্তম উত্তম চিন্তা কৰিছে প্ৰভু। প্ৰজাপতি, সত্যৱত ৰজানো কিমান ধৰ্মপৰায়ণ তাৰো এক প্ৰমাণ পোৱা যাব। এইবোৰ চিন্তা কৰি থাকোঁতে উচিত সময় যদি পাৰ হৈ যায় সকলো বিফল হ'ব প্ৰভু। পুনৰ আবিৰ্ভাৱ হোৱাৰ কাৰণ কি মহাকাল? প্ৰভু, মহাকাল সাৱধান বাণী শুনক প্ৰভু। মহাকাল, আৰু কিহৰ সাৱধান বাণী? মহাপ্ৰলয় হোৱাৰ আগতেই আন এটা মহাপ্ৰলয় আৰম্ভ হৈছে। মহাকাল, আৰু কিহৰ মহাপ্ৰলয়? লক্ষ্মীয়ে এটা ভীষণ দৈত্য স্বজন কৰিছে। মহাকাল, সি এইফালে আহিব ধৰিছে। তাকে বধ কৰিব পৰা শক্তি কাৰো নাই। লক্ষ্মীয়ে দৈত্য স্বজন কৰাৰ কাৰণ কি মহাকাল? প্ৰভু, সেইবোৰ লাহে লাহে আপুনি সকলো বুজিব। এতিয়া মই বিদায়হে মাগিছো। তেন্তে মহা বিপদ হ'ল প্ৰজাপতি, প্ৰভু। মহা বিপদ হ'ল। নাৰীৰ চৰিত্ৰ বুজা বৰ টান। প্ৰভু, আৰু আমাৰ লগতে লক্ষ্মীয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ ফল নিশ্চয় ভোগ কৰিব লাগিব। দাৰত থাকে মানে এনেবোৰ নোহোৱা অনুপূজা ঘটনা ঘটিয়েই থাকিব প্ৰভু। সি মোৰ পুত্ৰ হৈ মোৰ এই সৃষ্টিৰ বাটত আজি হেঙাৰ স্বৰূপে থিয় দিছে। প্ৰভু, এইবাৰ তাক মই ক্ষমা কৰিব নোৱাৰিম প্ৰভু। প্ৰভু, এইবাৰ তাক মই উচিত শিক্ষা প্ৰদান কৰিম। ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ, ব্ৰহ্মাৰ কন্যা সৰস্বতী, কোন তই পলয়ংকাৰী মহাদৈত্য? কিয় তই বৈকুণ্ঠত কৰিছ প্ৰৱেশ? লক্ষ্মীয়ে মোক এই পৃথিৱী ভূভাৰ হৰণৰ হেতু স্বজন কৰিছে। নাম মোৰ হয় দৈত্য, আৰু লগতে ব্ৰহ্মাৰ কন্যা সৰস্বতীক মোক পত্নী হিচাপে গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। কি চাই আছ? মোৰ আদেশ পালন কৰ। সাৱধান সাৱধান দৈত্য, এই মহাকুলে তোৰ ভুকু ভেদ কৰাৰ আগতে ইয়াৰ পৰা আঁতৰি যা। শ্ৰেষ্ঠ দেৱতা লক্ষ্মীৰ বৰৰ প্ৰভাৱত বিষ্ণুৰ সুদৰ্শন আৰু মহাদেৱৰ মহাকুলে মোক কোনো বিঘিনি ঘটাব নোৱাৰে। ইচ্ছা কৰিলে তাৰ প্ৰমাণ চাব পাৰা। প্ৰভু, সোনকালে চক্ৰ প্ৰহাৰ কৰি দৈত্যক কৰক নিধন, নতুবা এই সৃষ্টিবোৰ কৰিব ধ্বংস। দৈত্য, আজি ভাগ্যৰ বিড়ম্বনা ঘটিছে।
লক্ষ্মীৰ কৃপাত তই এই পৃথিৱীত সামান্য মাখিৰ পৰা সিংহৰূপে অৱতৰণ কৰিবলৈ আহিলি। নতু এই সুদৰ্শন চক্ৰই তোক খণ্ড খণ্ডকৈ ছেদন কৰিলোহেঁতেন। তাকেই হোক। বেশ টান যুদ্ধ দেখাইয়া হোক। কৰে নাৰায়ণে সুৰৰ খান ধৰি জয় গিৰ গিৰ জয় অতি ভয়ংকৰ ওয়ারে পদ ফলে বহুমতি এই পদ ফলে বহুমতি কবে ঘৰ ঘৰ কবে ঘৰ ঘৰ নিজকে ঈশ্বৰ ঈশ্বৰ বুলি কৈ দুৰ্বলীক কৰিছ শাসন। তাহাঁতক ধৰি আনি হাতে গলে জঞ্জৰী বান্ধি জ্বলন্ত অগ্নিত নিক্ষেপ কৰিম। ক'ত পলাই হাৰিবি? ক'ত? রবে হয় ভার মাঝে দেবী সরস্বতী দয়া লাখে সরে দেবী প্রতি ধীরতি আরে এহি মতে পাইলা গোয়া সভা রবি দয়ারে রাম হরি রাম হরি বুড়া নিরন্তর
সৰস্বতী পিতা পিতা আই সৰস্বতী পিতা মোৰ সেৱা তুমি কৰিবা গ্ৰহণ আই সৰস্বতী পিতা মহাপ্ৰলয় হবলৈ আৰু বেছি দিন নাই পিতা অন্যহাতে মোৰ পুত্ৰ নাৰদৰ কুচক্ৰান্তত পৰি লক্ষ্মীয়েও জন্ম দিলে এক ভীষণ দৈত্যৰ পিতা সেই দৈত্যৰ ভয়ত এতিয়া সমস্ত পৃথিৱী তল বল কৰিব ধৰিছে পিতা মুখৰ সেই দুৰ্দান্তকাৰী দৈত্যক দেখিলে মোৰ যে সমস্ত শৰীৰ কঁপি উঠে আই পিতা অন্যহাতে সেই সেই ভীষণ দৈত্যলৈ তোক বিবাহ দিম বুলি লক্ষ্মীয়ে দৈত্যৰ আগত কৰিছে প্ৰতিজ্ঞা পিতা আই পিতা তই তই মোৰ কথা শুন পিতা তই এই স্থানকৰ পৰিত্যাগ সঁচাকে সঁচাকে আই সেই ভীষণ দৈত্যক দেখিলে মোৰ যে ভয়ত সমস্ত শৰীৰ কঁপি উঠে আই পিতা মোৰ প্ৰতি লক্ষ্মীৰ কিয় হিংসাৰ ভাৱ উদয় হ'ল আই মইতো লক্ষ্মীক কোনোদিনেই দুখ কৰা নাই আই আৰু পিতা লক্ষ্মীৰ এনে কুকাৰ্য প্ৰভু বিষ্ণুৱে বাৰু কেনেদৰে জনালে সমৰ্থন নহয় পিতা নহয় আই বিষ্ণুৱে যে এইবিলাক কথা একো গমকে নাপায় পিতা আমি তিনিওজনে মিলি এই মহাপ্ৰলয়ৰ বিষয়ে আলোচনাহে কৰি আছিলো পিতা সেইবিলাক কথাৰ সম্ভেদ পাই প্ৰভু বিষ্ণু গৈছে লক্ষ্মীৰ সমীপে পিতা লক্ষ্মী মোৰ প্ৰতি যি ঘৃণনীয় কাৰ্যত লিপ্ত হৈছে মই কিন্তু সহ্য কৰি নাথাকিম পিতা আই পিতা তুমি চাই থাকিবা মই যদি তোমাৰ কন্যা সৰস্বতী হওঁ তেন্তে পিতা লক্ষ্মীয়ে মোৰ বুকুলৈ যি ব্ৰহ্মশেল নিক্ষেপ কৰিছে তাক মই পুনৰ লক্ষ্মীৰ বুকুলৈ উভতাই পঠাম আই তেতিয়া লক্ষ্মীয়ে বুজিব এই পৃথিৱীত লক্ষ্মী শ্ৰেষ্ঠ নে তোমাৰ কন্যা সৰস্বতী শ্ৰেষ্ঠ নহয় আই এতিয়া সেইবিলাক কৰিবৰ সময় নহয় পিতা তই মোৰ কথা শুন পিতা তই এই স্থান কৰ পৰিত্যাগ পিতা নহলে সেই ভীষণ দৈত্যই তোক বিবাহ কৰাৰ লগতে মোৰ সমস্ত জ্ঞান ভাণ্ডাৰ হৰণ কৰি লৈ যাব পিতা তাৰ বাবে তুমি অলপো চিন্তা নকৰিবা আই ইয়াৰ ব্যৱস্থা মই নিজেই ল'ম পিতা তুমি এতিয়া যোৱা নিজ কৰ্তব্যত তুমি হোৱাগৈ অগ্ৰসৰ আই সৰস্বতী পিতা মই তেন্তে আহিলো আই ভাল পিতা কিন্তু তই মোৰ কথা শুন তই এই স্থান কৰ পৰিত্যাগ পিতা তোৰ বাবে যে মোৰ বৰ চিন্তা হৈছে নাই আই পিতা বৰ চিন্তা হৈছে পিতা মই আহিলো আই মই আহিলো লক্ষ্মী এইবাৰ তুমি হোৱা সাৱধান তুমি মোক দৈত্যলৈ বিয়াৰ প্ৰস্তাৱ দি এই জগতবাসীৰ আগত মোক হেয়জ্ঞান কৰাইছা কিন্তু এই সৰস্বতী ইমান বুদ্ধিহীনা নাৰী নহয় যে তোমাৰ ইংগিততে কাম কৰি যাব ময়ো চাওঁ তুমি দৈত্যলৈ মোক কেনেকৈ বিয়া দিয়া লক্ষ্মী ময়ো চাওঁ তুমি মোক দৈত্যলৈ কেনেকৈ বিয়া দিয়া
ক'ত ক'ত সেই ব্ৰহ্মাৰ কন্যা সৰস্বতী? ক'ত সৰস্বতী? কোন তই? যখিনী নে ভূটানী? তোৰ সত্য পৰিচয়? দৈত্যপতি, মই ভুতুনি যখিনী একোৱেই নহয়। মই লক্ষ্মী আইৰাশী সৰস্বতী। নাই, তই সৰস্বতী হ'ব নোৱাৰ। মোক কৈছিল জগতত তই সুন্দৰী বুলি। তেনে স্থলত তই সৰস্বতী নাই। দৈত্যপতি, আপোনাৰ মাতৃয়ে নিশ্চয় মিছাৰ আশ্ৰয় লৈছে। এই ভূমণ্ডলত সৰস্বতী বুলি অন্য কোনো নাৰী নাই। দৈত্যপতি, এই কুৰূপা সৰস্বতীক গ্ৰহণ কৰিলে মই নিশ্চয় কৃতাৰ্থ হ'ম। দৈত্যপতি, এনে কুৰূপা কন্যাক মই গ্ৰহণ কৰিব নোৱাৰো। নাই দৈত্যপতি, মোক প্ৰতাৰণা কৰিলে মই মাতৃৰ ওচৰলৈ যাব লাগিব। নাই, আঁতৰসমূহ সন্মুখৰ পৰা আঁতৰসমূহ সন্মুখৰ পৰা আঁতৰসমূহ সন্মুখৰ পৰা মাতৃ। এইবাৰ সাৱধান হোৱা লক্ষ্মী। তুমি মোৰ বুকুলৈ যি পাত ব্ৰহ্মখেল নিক্ষেপ কৰিছিলা, তাক মই পুনৰ তোমাৰ বুকুলৈ ঘূৰাই পঠাইছো। ময়ো চাওঁ এইবাৰ তুমি দৈত্যৰ হাতৰ পৰা কেনেকৈ ৰক্ষা পোৱা। লক্ষ্মী, ময়ো চাওঁ এইবাৰ তুমি দৈত্যৰ হাতৰ পৰা কেনেকৈ ৰক্ষা পোৱা।